ভিডিঅ'টো বনাই থাকোঁতে লগ পালোঁ আৰু এইফালে মই আপোনালোকক আমাৰ শাকনি বাৰীখন দেখুৱাই আছোঁ। তো সকলোৱে চাই থাকক আৰু স্কাৰ্ফ লৈ আছে, দেখিছে ইমান ঠাণ্ডা বতৰ। তো এইবোৰ ওলকবি খেতি কৰিছে ৰাহুলে, আৰু এইবিলাক বন্ধাকবি, তাৰপিছত এইয়া ৰঙা ৰঙা এইবোৰ জিলমিল শাক, আপোনালোকে জিলমিল শাক খাই পাইছে। আৰু এইফালে আছে ধনিয়া শাক, এইবোৰ ধনিয়া পাত, এইবোৰ ফুলি থাকিলে তো শুঙি চাওঁ অলপ। ধুনীয়া বুলি ক'লে আৰু শুনিবলৈ মন যায়, নহয়নে বাৰু? বহুত ধুনীয়া। নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰীতাশ্ৰী চেনেলৰ অন্য এটা ভিডিঅ'ত সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভালেই আৰু ময়ো ভালে আছোঁ। তো দেখিছে নহয় কিমান ঠাণ্ডা লাগিছে, এনেই ঠাণ্ডা লগা যেন লাগিছে নাই বাৰু? বহুতে ঠাণ্ডা লাগিছে, আজি ডাৱৰীয়া বতৰ। আৰু সেই গতিকে আপোনালোকক মই মানে আজি কিনো কৰিম বুলি ভাবি সেইটো কাৰণে আপোনালোকক মই আজি বাগিচাখনকে দেখুৱাওঁ বুলি ভাবিছোঁ। এনেকৈ বাগিচা বুলি ক'লে আৰু অকল ফুলনি বাগিচাখনেই নহয়, আমাৰ শাকৰ বাগিচাখনো এখনো আছে। তো সেইকাৰণে ভাবিলোঁ আপোনালোকৰ শাকৰ বাগিচাখনকে দেখুৱাওঁ। আৰু পাৰি বুলি ক'ব লাগিব আৰু শাকৰ বাগিচা বুলি ক'লে মানে আৰু ভাবিব ফুলনি বাগিচা বুলি ভাবিব, নহয়নে বাৰু? তো ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আৰু যদি বেয়া পায় নালাগে বাৰু। তো গতিকে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, নহয়নে বাৰু? ব'লক তেনেহ'লে বাৰীলৈ যাওঁ। কিজনী অকণমানি ছোৱালী কেইজনীমান আহিছে, এইকেইজনী হাই হাই দিছে, হাই। তো ভিডিঅ'টো বনাই থাকোঁতে লগ পালোঁ আৰু এইফালে মই আপোনালোকক আমাৰ শাকনি বাৰীখন দেখুৱাই আছোঁ। তো সকলোৱে চাই থাকক আৰু স্কাৰ্ফ লৈ আছে, দেখিছে ইমান ঠাণ্ডা বতৰ। হাই হাই দিছে সকলোকে, হেল্ল'। শাকখিনি দেখাইছোঁগৈ আজি, আমাৰ শাকনি বাৰীখন, আমাৰ শাকখিনি দেখুৱাই আছোঁগৈ, ৰাহুল দাদাই ৰোৱা। তো এইবোৰ ওলকবি খেতি কৰিছে ৰাহুলে, আৰু এইবিলাক বন্ধাকবি, তাৰপিছত এইয়া ৰঙা ৰঙা এইবোৰ জিলমিল শাক, আপোনালোকে জিলমিল শাক খাই পাইছেনে? যদি জিলমিল শাক খাই নাই পোৱা আমাৰ ঘৰলৈ আহিব আৰু মানে দি দিম আৰু ছিঙি আপোনালোকক। অফাৰ এইবিলাক, পইচা চইচা নালাগে বাৰু। আৰু এইবিলাক ওলকবি, তাৰপিছত আৰু এইফালে বন্ধাকবিৰ লগতে আছে এইফালে এইবিলাক দেখিছে, এই ফুলকবি সৰু সৰু হৈ আছে, ফুলকবি। আৰু এনেকৈ বহুতখিনি শাক ৰোৱা হ'ল। আৰু ঘৰতে খেতি কৰি খোৱাটো সোৱাদ বেলেগ, আৰু কিনি পিনি খোৱাটো সোৱাদ বেলেগ। কিনি পেলাই কিমান খাম আৰু ন, ইনকম কৰোঁনো কিমান? কিনি খাই যদি পইচাকেইটা শেষ কৰোঁ তেনেহ'লেনো থাকিব কি ঘৰত, নহয়নে বাৰু? আৰু এইফালে আছে ধনিয়া শাক, এইবোৰ ধনিয়া পাত, এইবোৰ ফুলি থাকিলে তো শুঙি চাওঁ অলপ। ধুনীয়া বুলি ক'লে আৰু শুনিবলৈ মন যায়, নহয়নে বাৰু? বহুত ধুনীয়া। তো আৰু এইফালে আছিল পালেং শাক শেষে হ'ল খাই আৰু আপোনালোকক আগত দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু দেখুওৱা নহ'ল। তো আজি এনেই আছিলোঁ ঘৰত, সেইটো কাৰণে আপোনালোকক ভাবিলোঁ আমাৰ এইবোৰ শাক পাচলিবিলাকো দেখুৱাই দিওঁ বুলি। আৰু এইফালে খুতুৰা শাক দেখিছে নহয়, খুতুৰা শাক খাই বহুত ভাল পাওঁ মই। আৰু এইবোৰ জিলমিল, তাৰপিছত আৰু এইফালে মূলা চোলা কিবাকিবি আছিলে, আৰু মূলা আৰু আছে এইফালে সৰিয়হ আৰু লাই, এনেকৈ কিবাকিবি দিয়া আছিল, কিন্তু শেষ হৈ গ'ল, আপোনালোকক দেখুওৱা নহ'ল। আৰু এবিধ দেখুৱাম আপোনালোকক। আৰু এইবিধ বস্তু খাই পাইছেনে বাৰু? এইবিধ বস্তু কি বাৰু? মূলা গুটি, নহয়নে বাৰু? মূলা গুটি খাই চাব এদিনকৈ, আলু গুটিৰ লগত ভাজি, মানে গুটি আলু, আৰু এইবোৰ ফুল আলু বুলি কয় যে, সেই ফুল আলুৰ লগত খাব, বহুত টেষ্টি লাগে। আৰু এবিধ দেখুৱাওঁ আপোনালোকক। আৰু এইবিধ বস্তু কি জানেনে? দেখিছে নাই বাৰু? এইবিধ শাক, এই শাকবিধ বহুত তেলীয়া, মানে তেলজাতীয় শাক। আৰু এই শাকবিধ খাই বহুত টেষ্টি লাগে। এই শাকবিধ চাইনিজ লাই বুলি কয়।
চাইনিজ লাই খাই চাব এবাৰ যদি আপোনালোকৰ ঘৰত নাই আমাৰ ঘৰত আহিব এইবোৰ আমাৰ ডুমডুমা আমাৰ খুৰা এজন থাকে ডুমডুমাত সেই খুৰাজনে আনি দিছিলে গুটিবিলাক আৰু ৰাহুলে লৈ আহিলে আমাৰ ঘৰলৈ আনি দিছিলে আচলতে মা ঘৰলৈ আৰু মায়ে দি পঠিয়ালে ৰাহুলক তো ৰাহুলে ইয়াতে অকণমান খেতি কৰিলে আৰু ছটিয়াই দিলে তাৰপিছত এনেকৈ আৰু সৰুকৈ অলপ খেতি কৰিছে তাৰপিছত এইফালে আছে আমাৰ ককা আইতাৰ মৰিশালি তো ককা আইতাৰ মৰিশালিকেইটা এনেকৈ ৰখা হৈছে আৰু এইটো বস্তু কি বাৰু এইটো বস্তু চিনি পাইছেনে বাৰু এইটো বস্তু হ'ল জাহাজী কল আমাৰ ইয়াতে বান্দৰ বহুত আছে সেইটো কাৰণে ইয়াতে এনেকৈ বস্তা পিন্ধাই থৈছোঁ ফটা বস্তা আৰু এনেকৈ নহ'লে খাই পেলাব যে সেইটো কাৰণে আৰু এই গছজোপা যে জাহাজী কলৰ গছজোপা এই গছজোপা ৰাহুলে ৰুইছিলে আৰু এই প্ৰথম মানে লাগিছে ইয়াতে ফাৰ্ষ্ট লাগিছে ফাৰ্ষ্ট ৰুইছিলোঁ আমি এবছৰ হ'ল আৰু এইফালে অমিতা কেইটামান আছে এইকেইটা বান্দৰে খাইছিলে দেখিছে এয়া বান্দৰে আচুৰি থৈ গ'ল আজি ডাৱৰীয়া হ'লে নহয় বান্দৰবিলাক ইমানকৈ আহে নহয় একদম মানে খেদিব নহয় হেৰি কৰিব নহয় তাৰপিছত এয়া অমিতা বিশেষ দেখুৱাবলৈ আৰু একো নাই তথাপিও এইবোৰকে দেখুৱালোঁ আৰু তো এনেই থকাতকৈ তো এতিয়া অলপ ফুলবোৰ দেখুৱাওঁগৈ ফুলবোৰ দেখুৱাৰ পিছত আৰুনো কি দেখুৱাম তো সামৰিব লাগিব ভিডিঅ'টি ব'লক তেনেহ'লে ফুলবোৰ চাওঁগৈ এইখিনি ফুল মই ৰোৱা নহয় মায়ে ৰোৱা এইবোৰ ফুল আৰু মই ৰুবই নাজানো আৰু নামো নাজানো এইবোৰ ফুল দেখিছে নহয় এইবোৰ ফুলবোৰ আৰু আছে তাৰপিছত এইবোৰ এই নাম চামবোৰ মই সিমান নাজানো আৰু আপোনালোকক দেখুৱাই আছোঁ আৰু বেলেগ ফুল লোকৰ ফুলবোৰে দেখাই দিছোঁ বাইদেউ ৰোৱা নিজে ৰোৱা নহয় এইবোৰ ফুল লাগিলে জনাব সকলোৱে মই দি পঠিয়াম গোটেইবোৰকে লোকে ৰোৱা ফুল হ'লেও মনে মনে দি পঠিয়াম চুকৈ তাৰপিছত এয়া এজোপা ফুল বহুত ধুনীয়া মৰম লগা আগতে বহুত দিনৰ আগতে বহুত ধুনীয়া হৈ আছিলে এতিয়া মৰহি গ'ল ফুলবোৰ এয়া তুলসী গছ আৰু এজোপা গোলাপ ফুল আৰু কাটিং কৰি থোৱা হৈছে এইবোৰ মৰহি গ'ল আৰু ফুল বহুতে আছিলে ফুল আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব লাগিব তো ভিডিঅ'টো চাই কেনেকুৱা পালে যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব গতিকে আজিলৈ বাই বাই